অসমবাসীৰ বাবে এক ভয়ংকৰ খবৰ। এই মুহূৰ্তত প্ৰকাশ পাইছে এক নতুন SOP। অসমত সম্পূৰ্ণভাৱে বন্ধ থাকিব ইণ্টাৰনেট সেৱা। ২৬,০০০ চৰকাৰী চাকৰিৰ বাবে ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিবলগীয়া পৰীক্ষাক লৈ জাৰি কৰিছে এই নতুন SOP। এই নিৰ্দেশনাৰ মতে পৰীক্ষা অনুষ্ঠিত হৈ থকাৰ সময়ত জিলাকেইখনত সম্পূৰ্ণভাৱে বন্ধ থাকিব ইণ্টাৰনেট সেৱা। ইয়াৰ লগতে কোনো পৰীক্ষাৰ্থীয়ে মোবাইল ফোন নিব নোৱাৰিব। বিশেষভাৱে সক্ষম প্ৰাৰ্থীৰ বাবে সকলো সুবিধা থাকিব। সকলো গেজেটতে অফিচাৰ নিয়োগ কৰা হ'ব আৰু প্ৰতিটো পৰীক্ষা কেন্দ্ৰত প্ৰশাসনিক ব্যৱস্থা কৰা হ'ব। এই মুহূৰ্তত আমি জনাই আছোঁ যে অসমবাসীৰ বাবে এক ভয়ংকৰ খবৰ। ২১ আৰু ২৮ আগষ্টত নাথাকিব ইণ্টাৰনেট সেৱা আৰু ২৬,০০০ চৰকাৰী চাকৰি পৰীক্ষাক লৈ চৰকাৰৰ এই নতুন SOP। সম্পূৰ্ণ মেধাৰ ভিত্তিত নিযুক্তি দিয়াৰ বাবে ৰাজ্য চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰা বুলি উল্লেখ কৰা হৈছে।